নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আৰু তোমালোকে চাই আছা অসম অল ইন অল। আজি আমি কথা পাতিম DSLR ফটো মাৰি মানুহক বগা কৰি দিয়া। গতিকে পলম নকৰি আৰম্ভ কৰোঁ হা আজি ভিডিঅ'টি। নেলাগে ফোনি যাবলে তই বিউটি হাঁহি দেখোন মজা দিছা। লাগে ফোনি যাবলে তই বিউটি পাৰ্লাৰ আৰু কলি কলি চেৰা বগি কৰি দিম DSLR মাৰি ল ফটো। শুনিছানে? DSLR ফটো মাৰিবলৈ সি বোলে বগী কৰি দিয়ে কলি কলি ছোৱালী। নেলাগে ফোনি দেখাবলে তই ফটা জিন্স পিন্ধি চিপু নেলাগে পইচা লৈ আনিবি মই মাৰি দিম ৰিপু। তুমি তাৰমানে লগতে দৰ্জিও হয়। বা পইচা নোলোৱাকে ফটা জিন্স তুমি ৰিপু মাৰি দিয়া। যদিও ভাল দেখিবলৈ হোৱা হলে তুমি আমাৰ দৰে দৰা কাজি নাচালা হয় তুমি। ছোৱালীজনী ধুনীয়া নহয় বুলি কৈছা? কি আচৰিত! মানে তুমি এনেকে কাৰোবাৰ আগত ক'ব লাগিলে তোমাক আৰু ঠিকছে দিব। হ'ব নোৱাৰ হেম মালিনী, হ'ব নোৱাৰ ৰাণী আকৌ। এই হেম মালিনীনো কোন? ক'ৰ পৰা আহিলে হেম মালিনী? এতিয়া বুজি পালো, হেমা মালিনী। কথাটো অলপ ভালছে কবি। হ'ব নোৱাৰ হেম মালিনী, হ'ব নোৱাৰ ৰাণী আকৌ। বাপেৰৰ আছে পুলিচ চাকৰি ফিট মাৰিছ আহি। আৰে কি আচৰিত! বাপেকৰ চাকৰি থাকিলেও কি ফিট মাৰে নেকি? ৰাম ৰাম। এয়া নাচটো কোনে শিকালে? ঝুন 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 বাজে ঝুন 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 পায়েল চুড়ি বাজে ঝুন 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 ধিন 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 বাজে ধিন 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 মাদলৰ ঢোল বাজে ধিন ধিন ধিন। এয়া কি? কোনটো বাদ্যযন্ত্ৰই কেনেকুৱা মাত দিয়ে সেইটো ক'ব লাগে নি? বা মোক কিন্তু এটা কবিতালৈ মনত পৰি গ'ল বাইদেউ। এই যে এটা কল দুটা বান্দৰ কৰে খেক খেক, এডাল কেঁচু দুটা হাঁহ কৰে পেক পেক। সেই কবিতাটো মনত পেলাই দিলে খালি দেই। তোৰে মোৰে ৰাইজোৰা মিলিলে কি হ'ব, ৰাইজে পাতিব মেল। জাতি কুল নিমিলিল প্ৰতিবাদ কৰিলে এতিয়াহে জমিছে খেল। খেলিব নোৱাৰো ক'ত কাছাৰী, নহয় মই ধনী নাহি চাকৰি, এতিয়াহে জমিছে খেল। খাটিব লাগিব কি জানি মই গৈ 12 বছৰ জেল, 12 বছৰ জেল। তই কি উকিল পঢ়িছিলি নেকি? কোনটো কেছত কিমান দিন জেল খাটিব লাগিব চব যে কৈ গৈছ এফালৰ পৰা। মানে এনেই যেতিয়া আৰু মিলিলে হয়। বন্ধুসকল, যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি তুমি যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো দবাই দিবা। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক পোনপ্ৰথমে পাই যাবা। গতিকে আজিলৈ বিদায় মাগিলোঁ। জয় আই অসম।